तो है फ्रेंड्स, स्वागत है मेरे यूट्यूब चैनल एफके पर। मैं रातिपुৱা আপোনালোকক এই গাঁওখন আৰু লগতে চকটো কেনেকুৱা কি ধৰণৰ কি বস্তু আছে সকলো দেখুৱাবলৈ ট্ৰাই কৰিম। আহক আমি চাওঁ। ইয়াৰ পৰা ইফালে সিধা টাউন যাব পাৰি আৰু এনেকৈ সিধা কলাইগাঁও যাব পাৰি। সিধা কলাইগাঁও ওলাব পাৰি আৰু এনেকৈ গ'লে আমি হস্পিটাল দাহা মজাই সেই গাঁওবোৰ ওলাব পাৰিম আৰু তো চলো শুरू करते हैं। মই পথাৰৰ দৃশ্য আৰু লগতে ধাবা এখন বহাইছে আগত সেইখন দেখুৱাম আৰু ইয়াতে ইণ্ডাষ্ট্ৰি এটা বহাইছে, মানে মাটি পুতিছে, বহুত দীঘললৈ পুতিছে, সেইটো দেখুৱাবলৈ ট্ৰাই কৰিম। আৰু এটা পুখুৰী আছে, ৰাজহুৱা পুখুৰী, সেইটো দেখাবলৈ ট্ৰাই কৰিম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইখন হ'ল পথাৰ, ইয়াতে খেতি কৰা হয়। কাৰণ নাজানো, কিন্তু ইয়াতে খেতি কৰা হয়। পানী বেলেগ ইয়াতে নাথাকে, এইখন নগৰবাৰী চকত থাকে কিজানি। এই আগত মই যে কৈছিলোঁ ইণ্ডাষ্ট্ৰি খুলিব, এই আগত খুলিব, মই দেখুৱাম বাৰু, তালৈ যাম। আৰু ছাইডত আছে পুখুৰীটো, তাত মাছ দিয়া হয় ৰাইজৰ, এতিয়া কণ্টেক্টত দিছে। আৰু মই চমুৱাৰ পৰা হস্পিটাললৈ এদিন যাম, তাত কি বস্তু এতিয়া আমি গৈ আছোঁ। এনেকৈ ফাৰ্ষ্ট পুখুৰীটো পাম, তাৰপিছত য'ত মাটি পুতিছে সেইটো দেখা পাম। এইখন পথাৰ চোৱা আৰু বেলিটো চোৱা, কি ধুনীয়াকৈ ওলাইছে আৰু কি ধুনীয়া লাগিছে। এনে অহাত দেৰি হৈছে বাৰু, শুই উঠাত দেৰি হ'ল। মই ভাবিছোঁ ৰাতিপুৱাই যাম আৰু ভালকৈ দেখাম, কিন্তু সেইটো নহ'ল, শুই উঠাত দেৰি হ'ল। ৰাতি টোপনি অহা নাই। ভিউজ কেইটা সেইটো চাই আছোঁ। ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ, ভিউজ কেইটা আহিছে? এটা আহিছে। ফাৰ্ষ্ট ভিউ আহিছে, ভাল লাগিছে। আৰু ফাৰ্ষ্ট ভিউ 9টা 8টা এনেকৈ আহিছে, কিন্তু ইমানো ভিউজ নাহে। সেইদিনতেনো ক'ত ভিউজ আহিব, হয়নে নহয় ফ্ৰেণ্ডছ? আপোনালোকে হেল্প কৰিব, চাই থাকিব মাই চেনেল এফকে। আৰু আপোনালোকক মই এনেধৰণৰ বিভিন্ন ধৰণৰ বস্তু দেখাম। কোনো ইউটিউবাৰে প্ৰথমতে ভালকৈ ক'ব নাজানে, কিন্তু ময়ো নাজানো, মই ট্ৰাই কৰিছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিবা, আৰু যদি কিবা ভুল হৈছে শুধৰাই দিবা। আজি আপোনালোকক টাউনখন দেখুৱাম বাৰু। টাউনত কি ধৰণৰ কি বস্তু পোৱা যায় সেইবোৰ দেখুৱাবলৈ ট্ৰাই কৰিম। সেইকাৰণে দিছিলোঁ, ভাবিলোঁ ৰাতিপুৱা গাঁওখন দেখাই দিওঁ, তাৰপিছত টাউনত যাম। এনেকৈ এইটো পুখুৰী পামগৈ আৰু এতিয়া। আহক পুখুৰীটো চাই লওঁ এবাৰ। আগতে মানে ৰাস্তাটো ইমান ঠিক নাছিল, আগতে এই ৰাস্তাটো সৰু আছিল, এতিয়া হাইৱে হৈছে, সেইকাৰণে ৰাস্তাটো পকী কৰিছে। এইফালে গাড়ী চলে। আৰু এইটো পুখুৰী, এইটো ৰাজহুৱা পুখুৰী বুলি কয়, মানে ৰাইজৰ পুখুৰী আৰু কণ্টেক্টত দিছে। এইটো এইটো পূৰা তল ওপৰ চাইড পূৰা পকা কৰিছে। আগৰ ফালে বাৰু নগ'ল, কিবা কাম জানো বন্ধ হ'লে নে কিবা হ'ল, এইটো আগৰ ফালে নগ'ল। এতিয়া আমি পালোঁ এইখন ইণ্ডাষ্ট্ৰি, য'ত মাটি পুতিছে। ইণ্ডাষ্ট্ৰি বহাব নে তেলৰ ডিপে হয় এইটো নাজানো, কিন্তু ইয়াতে কিবা এটা নিশ্চয় হ'ব, দেখা পাম। যে থাকিমেতো এদিন দেখাই দিম কি হয়। এতিয়া মাটি পুতিব ধৰিছে, আৰু আমি আগত এই ধাবাখন দেখুৱাম। আহক, ইফালে চব এইবোৰ পথাৰ। এদিন এইবোৰ চব ঘৰ হ'ব কিজানি, হয়নে ফ্ৰেণ্ডছ? কমেণ্ট কৰিব মোৰ কথাটো হয়নে নহয়। এইবোৰ চব ঘৰ হ'ব, কিবা ইণ্ডাষ্ট্ৰি হ'ব, কিবা হ'ব, কিন্তু গাঁও হৈ নাথাকিব। আৰু এটা সময়ত গাঁওবোৰ চব এইবোৰ নোহোৱা হৈ যাব। এই ইণ্ডাষ্ট্ৰি হ'বই ধৰিছে, মাটি পুতিছে, ইমান দূৰলৈ মাটি পুতিছে চাওক। এইটো চিধা ইণ্ডাষ্ট্ৰিয়ে হ'ব, যাতে আৰু কি হ'ব।
সেইবোৰ পুতি হেৰি কৰিছে। হ'লে আৰু ধৰ গাঁৱৰো কিছুমান মানুহৰ ভাল হ'ব এইটো। কিছু জেগাত হাল বাইছে চোৱা। আৰু কেইদিনমান পিছত এইবোৰ সেউজীয়া হৈ পৰিব, পথাৰ ভৰি পৰিব। আৰু কিছুমান জেগা খৰ আহিছে আৰু কিছুমানত খেতি নকৰে প্ৰায়। এদিকে ফাটা যাব পাৰি, এটা ফাটা ইণ্ডাষ্ট্ৰি আছে, সেইটো ৰাস্তাৰে ফাটা যাব পাৰি। এনেকৈ কলাই গাঁও ওলাব পাৰি আৰু সেইটো ৰাস্তাৰে গ'লে চিধা গ'লে কলাই গাঁও যাব পাৰি। এদিন দেখুৱাম। আগত ধাবা এখন আছে আৰু চাইডত কিছুমান ঘৰ উঠি আহিছে, এঘৰ আৰু তাৰ আগত ঘৰ উঠি আহিছে। এনেকৈ আহি মাটিবোৰ পুতিছে আৰু পুতি কেনে ঘৰ বহাইছে, ধাবা বহাইছে। এনেকৈ এদিন গাঁৱৰ পৰিৱেশ নোহোৱা হৈ যাব আৰু। যিহেতু আপোনালোকক মই আজি মঙলদৈ টাউনখন দেখাম বুলি কৈছিলোঁ, কিন্তু আজি মই টাউনখন আপোনালোকক দুপৰীয়া দেখাবলৈ ট্ৰাই কৰিম। তাৰ আগতে মই এতিয়া আপোনালোকক গাঁৱৰ তাৰমানে পৰিৱেশটো কেনেকুৱা সেইটো দেখাইছোঁ। এইখন আগত ধাবা। দুটা শালিকা দেখা পালোঁ একেলগে। এনে কয় কথা, শালিকা দুটা দেখা পালে ভাল হয়। ভালে হ'ব চাগে, কিন্তু ছাবস্ক্ৰাইব কৰিব আপোনালোকে চালে। কিন্তু কথা ইমান ভাল নহ'ব কিজানি, ভিডিঅ'টো চাব ইমান হেৰি নাপাব, জুতি নাপাব। কিন্তু ট্ৰাই কৰিছোঁ আগলৈ যাতে ভাল হৈ আহে। মোৰ ফাৰ্ষ্ট ভিডিঅ' এইটো, মই ট্ৰাই কৰিছোঁ আৰু কিবা যদি ভুল হয়, মানে ভিডিঅ'টো যদি ভাল নালাগে, তেতিয়াও আপোনালোকে কমেণ্ট কৰিব, ক'ত কি কেনেকুৱা হৈছে সেইটো দেখাই দিব। এইখন ধাবা আৰু অলপ গ'লেই পাম। এইখনে হিমালয় ধাবা। পাছলৈ এটি ভিডিঅ' দিবলৈ ট্ৰাই কৰিম গাঁওখনৰ বিষয়ে, ক'ত কি কেনেকুৱা বস্তু পায়। এতিয়া আপোনালোকক থুলমূল এটা দি দিছোঁ ৰাস্তাৰে পৰা। আপোনালোকক পাছত মই ভিডিঅ' এটি ভালকৈ দিবলৈ ট্ৰাই কৰিম। এতিয়া বাই বাই।